গুড মৰ্ণিং। আজি এই ৰাতিপুৱা কেইটা বাজিছে চাওক, 8টা বজাত মই খোজকাঢ়ি গৈ আছোঁ। এইটো হ'ল ধলা ৰোডত আমাৰ টিম মেম্বাৰসকলৰ ওচৰতে। মানে কালি আমাৰ শ্বুটিং হ'ল 2টামান বাজিলে ৰুম পাওঁতে। তাৰপিছত শুই উঠিছোঁ আপোনাৰ 6:30ত, গা পা ধুই ৰেডি। তেওঁলোক এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে মই তেওঁলোকৰ ওচৰলৈকে অলপ খোজকাঢ়ি দিওঁ বোলো। খোজকাঢ়ি দিলে নিজৰো ভাল লাগে ৰাতিপুৱাই, সেইকাৰণে খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ। তাৰপিছত আমি যাম লাইনা গাঁৱত আছে আজি গজাই পূজা। সেই গজাই পূজাত শ্বুটিং কৰিম। আজি আমাৰ মানে গোটেই টিমটো নাযায়, মই, কুলেণ্ডা, ভাস্কৰ, প্ৰিয়ংকৰ আৰু মানৱ, আমি কেইজন যাম। ছাৰহেঁত দেৰিকৈ ওলাব, কাৰণ সকলোৰে টোপনি ক্ষতি, সেইকাৰণে আমিকেইটাই যাম আৰু। গতিকে দেখা হ'ব। পালোহি মই আমাৰ কেম্পৰ ওচৰলৈ খোজকাঢ়িলে এওঁ উঠিল দেখোন। তুমি যাবা নেকি আমাৰ লগত? ৰেডি নে? গুচি আহিলোঁ মানে, আহি পাই গ'লোঁ। এয়া দেখা পাইছেনে হেৰিটো ঘৰ। মানুহখিনি ৰেডি নে নাই জানো। এয়া দেখিছা মৰ্ণিং ৰুমৰ পৰা আহিলোঁ। অঁ গৈ আছোঁ। ভাস্কৰ বহিলে, এয়া মানৱ পিছফালে বহিলে। সকলো মানে টোপনি পূৰ হোৱা নাই। তাৰপিছত আমিতো কামটো কৰিবলৈ আহিছোঁ, কৰিব লাগিব, সেইকাৰণে কৰিবলৈ ওলাই আহিছোঁ। আৰু মই কাৰ্ড কালি কপি কৰা নহ'ল, অন কৰিলোঁ লেপটপ। এতিয়া আমাৰ ৰাস্তাতে কাৰ্ড কপি হ'ব, তেতিয়া শ্বুটিং কৰিব পাৰিম আৰু। এতিয়া আমি পালেই লাইনা গাঁও। আৰু এয়া চাওক কি চলিছে আমাৰ এতিয়া। আজি ব্ৰেকফাষ্ট আমাৰ ইয়াতে হ'ব। এয়া ডিছপ'জেল গ্লাছ আৰু হিমন্তই আনি দিলে আমাক চাহ। চেচ ৰাতিপুৱাই প্ৰায় ডুবি গাখীৰ চাহটো খাব নোৱাৰি। এতিয়া ৰাতিপুৱাই পৰা গাখীৰ চাহ খাব লাগিব। লাল চাহ ক'লোঁ, সি গাখীৰ চাহ আনিলে, সি ভাল ভাবিয়ে আনিছিলে। এতিয়া দেখা পাইছে আমি এতিয়া শ্বুটিঙলৈ গৈ আছোঁ। আজি মানে পূৰা সোণোৱাল হৈ গৈছোঁ আৰু মানে চুৰৰ সোণোৱাল, এয়াল ভাস্কৰ সোণোৱাল, এয়াল পুনেল সোণোৱাল আৰু এইজন মানৱ সোণোৱাল, সকলো সোণোৱাল হয়। আৰু এয়া সন্মুখত দেখিছেনে পূৰা ভকতৰ কাৰণে অতিথি আপ্যায়ন কৰিব লাগিব। চাহ তাহ বনাই মেলি কয় ইফালে ধৰি দিয়া মোৰ ড্ৰেছটো দেখাওক। আৰু এই যে মই হ'লো চুৰৰ সোণোৱাল। এতিয়া আমি বজাৰখনৰ ভিতৰত প্ৰৱেশ কৰিম। ভাল লাগিছে মানে, বহুত দিনৰ ভাবি আছিলোঁ মানে এনেকৈ শ্বুটিং কৰিম। মই ইয়াত চেণ্ডেলযোৰ খুলি ল'লোঁ আৰু এতিয়া কৃষ্ণ প্ৰভু ঈশ্বৰ আমি গজাই থানত প্ৰৱেশ কৰিলোঁ। এতিয়া আমি আহি পালোঁ এই গজাই থানৰ ভিতৰত। এয়া আমাৰ তেওঁলোকে কৰি আছে ফটোশ্বুট। আৰু আমাৰ ইয়াত আছে ৰামেশ্বৰ সোণোৱাল ককা। তেখেতে আপোনাৰ গজাই থানৰ বিষয়ে অকণমান কওকচোন। গজাই থানৰ বিষয়ে ইতিবৃত্ত হিচাপেতো মই সিমানকৈ ক'ব নোৱাৰিম। হয়, এনেই গজাই পূজাটো আপোনাৰ গজাই পূজাটো ধৰক সেয়া মই ক'লোঁ এতিয়া চ'ত মাহৰ প্ৰথম আৰম্ভণি এটা বিহু সেইটো আৰম্ভণি দেই। হয়, মানে বিহু আগমনৰ। হয়, তাৰপৰা বিহু বিদায় হিচাপে এটা হয় জেঠত খেতি মানে আচলতে কিবা কি পতংগ কিবা কিবিবোৰ মৰি যায় যে ভাল ভাওঁতে, তাৰ কাৰণে মানে জেঠত কৰা হয়। উপলক্ষে আৰু খেতি বাতি মংগলক্ষে। হয়, তাৰপিছত আপোনাৰ আহিনত এটা কৰা হয়। আহিনত মানে কৰাটো মানে সেই কীট পতংগৰ কাৰণে কৰা হয়, মানে ধানবোৰ খাই দিয়ে যে। হয় হয়, মুঠতে আমি যেতিয়া নাঙল নমাওঁ খেতি পথাৰ আৰম্ভণি যায়, তাৰপিছত আকৌ খেতি সামৰি যি খেতিডৰা ভাল হোৱাৰ মংগলক্ষে আমি পোক পৰুৱাই সেইটো বিষয়লৈ এটা এটা আহিন মাহত তাৰপৰা আঘোণ মাহত এটা পৰে। সেইটো আপোনাৰ নতুন চাউল বুলি কথা, তাৰ নামত এটা কেইটা হ'লে সেইটোৱে লাষ্ট। এয়া আপোনালোকে গম পালে গজাই পূজা কেতিয়া পতা হয়। গজাই পূজা ইতিবৃত্তৰ বিষয়ে এয়া আদিত্য সোণোৱাল ছাৰ, তেওঁ ক'ব। এতিয়া মানে গজাই থানৰ বিষয়ে অলপ কৈ দিয়ক। লাইনা গাঁৱত স্থাপিত গজাই থান হ'ল আমাৰ দুজন আছে, এজন হ'ল দেৱ গজাই আৰু এজন হ'ল মানৱ গজাই। দেৱ গজাইৰ কিছুদিনৰ পিছতেই লাইনা গাঁৱত থকা বুলি অনুসন্ধান পায় ডিম্বু নামৰ এজন ব্যক্তিৰ গাত তেওঁ বিবাহিতা হোৱাৰ পিছত তেওঁ বুঢ়ামুঠি পৰিয়ালৰ ব্যক্তি আছিল। তেওঁৰ গাত গজাই লম্ভে। গজাই লম্ভাৰ পিছত তেওঁ যেতিয়া কেশৱদেউ মহন্তই আমাৰ উজনি অসমৰ অবিভক্ত লখিমপুৰ জিলাৰ তিনিচুকীয়াত আমাৰ গজাই লাইনা গাঁৱত তেওঁ গজাই হিচাপে লম্ভি তেওঁ অলৌকিক কিছু ৰাইজক দেখুৱাত যদি খুব খৰাং হয় তেওঁ বৰষুণ দিয়াৰ আগতে ঘৰৰ চালৰ ওপৰত জুই জ্বলোৱা, তেওঁ
খুব যদি বৰষুণ হয় তেওঁ তেতিয়া মানে আপোনাৰ চোতালত ভেটা পতা আদি এনেকুৱা ধৰণৰ অলৌকিক ঘটনা তেখেতে দেখুৱাইছিল আৰু তেখেতৰ বিবাহিতা হোৱাৰ পিছত তেওঁ কোনো পুত্ৰ সন্তান নাছিল তেওঁ লাইনাৰ এঙিলিজিয়ান নামৰ ঠাইত তেখেতে স্বৰ্গলৈ যোৱাৰ ক্ষেত্ৰত ৰাইজক কৈ তিনিদিনৰ কাৰণে তেওঁ স্বৰ্গলৈ গৈছিল স্বৰ্গলৈ যোৱাৰ পিছত কিছু ব্যক্তিয়ে তেখেতে মৰা মানুহ জীয়াই নাথাকে বুলি তেওঁৰ চিতাটো জ্বলাই দিয়াৰ পিছত তেওঁৰ চিতাটোৰ পৰা যেনেকৈ এজন ব্যক্তি জীৱিত ব্যক্তি তেনেকুৱা তেজাল তেজেৰে মানে ৰাঙলী হৈ গৈছিল হোৱাৰ পিছত গাঁৱৰ যিসকল বয়সস্থ বুঢ়া মানুহ আছিল তেখেতসকলক সপোনত দেখুৱায় যে মোক এখন থান লাগে সেই গজাই ডিম্বুৰ মৰিশালিত লাইনাৰ গাঁৱৰ ৰাইজে আজি মানৱ গজাই স্থানটো স্থাপিত কৰা হয় এইটো হ'ল আমাৰ ডিম্বুৰ মানৱ গজাই স্থান হয় হ'ব ধন্যবাদ ধুনীয়াকৈ কথাখিনি বুজাই ক'লে আপোনালোকে বুজি পালে আৰু পূজাভাগ কেনেকৈ কৰা হয় অলপ পাছত আপোনালোকে দেখা পাব আমাৰ ইতিমধ্যে পূজা কাম এয়া সম্পন্ন হৈছে এইবিলাক বস্তু তেওঁলোকে যোগাৰ কৰি আছে ইয়াৰ পাছত এইবিলাক হেৰি হ'ব আমাৰ এতিয়া আৰম্ভ হ'ব আৰু শ্বুটিঙৰ মূৰত খাব দিছে আমাক তেওঁলোকে নীতি নিয়মকৈ যি খাইছে আমাক খাব দিছে এয়া ফুলেণ্ডা খাইছে এইফালে আমাৰ ভাস্কৰ প্ৰিয়ংকা দাদা আৰু স্থানীয় লোকসকল আৰু এয়া হ'ল সান্দহগুৰি আৰু চেনি তামোল এনেকৈ ধপা এটা চুনে দিছে আমি ধপা চুনে নাখাওঁ বাৰু তামোল খাম চাহ খাম এনেকৈ খামনে অঁ এইখিনি বোলে মন্দিৰত মাজত ফুটগুৰি বুলি কয় ন মই এতিয়া দেখিছোঁ মানে এইবিলাক বজাই বজাই খাই পেলাই লাগিব নহ'লে এইখিনি আঁঠু দি ল'লোঁ আৰু দেই খাবলৈ বুলি অতিপাত মিঠা আছে মানে চেনি আছিল ন আৰু চেনি সেইকাৰণে ৰসগোল্লা ৰস খোৱা যেন লাগিছে এইটো হ'ল গজাই পূজাৰ নিয়ম যোনটো পক্ষী ভিতৰত পূজা দি আনিছিল সেই পক্ষীটো ইয়াত তেনেদৰে জুইত পুৰি মাৰা হয় আৰু তাৰ পাছত নিয়মখিনি আপোনালোকে দেখা পাইছিল আজি বীৰেন্দ্ৰ নাহিল সেইকাৰণে মই কৈছোঁ বুলি ৰাতিপুৱা দেখা পাইছে আমাৰ নীতি নিয়ম চলি আছে ইয়াতে লৈ গ'লো এইটো কি ভাজি এয়া টেঙাৰ পেটু মজা এইটো মানে বাহিৰতে বনায় আৰু বাহিৰে খুৱাব বনাই আছে আৰু ভিতৰতো সেইফালে পূজা ভাগৰ কাৰণে আমাৰ আয়োজন চলি আছে আমাৰ এতিয়া এই পূজাৰ শেষ ভাগলৈ আহিছোঁ এতিয়া মানে ভাগটো আগবঢ়াব বজাই দিবলৈ এতিয়া ভাগটো আগবঢ়াব আমি ইয়াত খাম খাই লৈ আমি কালি যে গৈছোঁ লামডাং আৰু জকাই লৈ যাম এতিয়া আমাৰ ভিতৰত চব লগ হ'ল পূৰা খোৱা হৈ আছে আৰু এয়া বাহিৰত ভকত বহি আছে আমাক খোৱা লোৱা হ'ল আৰু সেয়া ল'লোঁ এতিয়া আমি যাবলৈ বুলি ওলালোঁ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আমাক ইমান ধুনীয়া সহযোগিতা কৰাৰ কাৰণে হয় আহিছোঁ দিয়ক দেই থেংক ইউ এগালমান খাই লৈ আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু ভাল একদম ধুনীয়া সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ফুলেণ্ডা শুলে নেকি নাই অঁ পিছফালে এয়া ভৱেশ আৰু ই কমল আৰু এয়া ভাস্কৰ
ইয়াত ক্যাংখাৰ লোকেল ভাত দহি বাতিয়ে খাই ধুনীয়া লাগিছে এতিয়া আমি শুম বেচাৰা প্ৰিয়ংকৰ দাই গাড়ী চলাব উপায় নাই গাড়ীখন আধাতে এৰি দিম আৰু আমি এতিয়া গৈ আছোঁ জকাইলৈ ন জকাইলৈ গৈ আছোঁ টেপগুৰি আমি আহি পালোহি বেৰেনা শ্বুটিং কৰিলা হেল্ল' মিষ্টাৰ গৌৰৱ হেল্ল' ছাৰ এয়া ছাৰক এতিয়াই লগ পাইছোঁ ৰাতিপুৱাৰ পৰা আমি লখিমী সবাহৰ শ্বট ল'লোঁ হয় খুব ভাল লাগিলে গোটেই গাঁও আহিছিলে লখিমী সবাহ পাতিবলৈ হয় আৰু খুব সুন্দৰকৈ আমি কেপচাৰ কৰিলোঁ যিখিনি আমাৰ প্ৰয়োজনীয় হয় এইবাৰ আমি আকৌ ক্ষেত্ৰীয় পূজালৈ যাম য'ত আগতে নৰবলি হৈছিলে হয় আজি অৱশ্যে নৰবলি নিদিয়ে আজি গাহৰি আজি গাহৰি বলি দিব বৰা হওক অ'কে আমি এতিয়া তালৈ যাওঁ তোমালোক এইফালে যোৱা আমি এই গাড়ীত গৈ আছোঁ আমাৰ গাড়ীবোৰ এবাৰ হয় ঠিক আছে আমাৰ এয়া সকলো লগ হৈছে এতিয়া একেলগে আৰু এতিয়া আমাৰ যাওঁ আৰু তাত লগ পাম আহি পাইছেহি এতিয়া বৰ্তমান বীৰেন্দ্ৰ বহুত দেৰি মত দেখিছোঁ বহুত দিনৰ মূৰত দেখা লাগিছে আৰু এয়া আপোনালোকে দেখা পাইছে লখিমী সবাহত আমি এতিয়া আহিছোঁ মানে আমাৰ ইয়াত শ্বুটিং অলৰেডি হৈ গ'ল কিন্তু আপোনালোকক দেখাম বুলি আহিছোঁ ইয়াতে দেখা পালে আপোনালোকে ধুনীয়াকৈ ইয়াত পাতি আছে আৰু ইয়াত এইবাৰে ফাৰ্ষ্ট টাইম পাতিছে লখিমী সবাহ এইবছৰ প্ৰথম হৈছে এইটো কি পাতত দিছে জানো প্ৰসাদ হয় আৰু তোমালোকে কেলৈ সজাই থৈছে কেলৈ এনেকৈ লখিমী নেকি তোমালোক এওঁলোক মানে গাঁৱৰ লখিমী সজাই থৈছে এয়া মই সিহঁতি ভয়তে পলালে ইমান ওখ বুলি ক'বলৈ পলালে এজন দূৰ নাছিলে আৰু বাকী কোনে কি হৈছিলে উঘাটনা তোমালোক কি হৈছিলা উঘা চুৱা অঁ সেইকাৰণে মানে তোমালোকে ড্ৰেছ খুৱাই থৈছে এই দাদাক দেখিছিলা না কালি দেখিছিলা না কালি অঁ এয়া দেখিছা এতিয়া আমি ফটো দিম তোমালোকৰ লগত দেই এতিয়া আমি লখিমী সবাহৰ যাম ক্ষেত্ৰীয় পূজাত গতিকে তোমালোক সকলোকে বাই বাই দেই বাই বাই ভালকৈ থাকিবা ভালকৈ পঢ়িবা হা আকৌ লগ পাম লখিমী সবাহ কেতিয়াবা পাতিলে ইয়াত অ'কে এয়া দেখা পাইছে আৰম্ভ হৈছে আজি আমাৰ ক্ষেত্ৰীয় পূজাৰ প্ৰথম নিয়ম আৰু এয়া শ্বুটিং চলি আছে বীৰেন্দ্ৰ ফুলেণ্ডাৰ পৰা লাইট ভাস্কৰ আন্ধাৰত ময়ো আন্ধাৰত কোনো পূজাটোৰ বিষয়ে কওক সোণোৱাল কছাৰীৰ অন্যতম এখন শাল হৈছে সত্ৰীয় শাল এই সত্ৰীয় শালখিনি অতীজৰে পৰা আঘোণ মাহৰ দ্বিতীয় দেওবাৰ আৰু সোমবাৰে এই অনুষ্ঠানটো কৰি অহা হয় সাধাৰণতে শাক্তধৰ্মী লোকসকলে এই পূজাটো অতীজৰে পৰা চলাই আহিছে এই অনুষ্ঠানটো সাধাৰণতে কৃষিৰ ওপৰত ভিত্তি কৰি অনুষ্ঠানটো কৰা হৈছে আঘোণৰ কৃষিজীৱী ৰাইজে খেতি কৰাৰ পাছত যিটো এটা পক্ষী লৈ নখোৱা এটা পৰ্বত এই পূজাৰ যোগেদি আৰম্ভ কৰা হয় হয় বহুত বহুত ধন্যবাদ মানে এনেই হেৰি যোনটো তাৰিখ হয় একেটাই হয় একেটাই আঘোণৰ দ্বিতীয় দেওবাৰ আৰু সোমবাৰে অনুষ্ঠান কৰা হয় আঘোণৰ দ্বিতীয় দেওবাৰ আৰু সোমবাৰ দুদিনীয়া কাৰ্যসূচী এইবাৰ কেন্দ্ৰীয়ভাৱে পাতিছে তিনিদিন হৈছে নেকি নহয় নখোৱাটো থাকেই হয় হয় আৰু নখোৱাটো লগতে হৈ যায় নখোৱাটো লগতে হয় তাৰমানে যিহেতু কৃষিৰ লগত অনুষ্ঠানটো জড়িত হয় হয় আঘোণ মাহত যেতিয়াতে হয় তাৰ পাছত পাছদিনা তৃতীয় দিনাটো নখোৱা পৰ্ব আৰম্ভ হয় পূজা কাইলৈ মানে নখোৱা পৰ্বটো আছে হয় হয় কাইলৈ চাগে আমাৰ যিটো পাওঁ নাপাওঁ নাজানো কিন্তু আজি যোনখিনি পালোঁ কালি যোনখিনি পালোঁ দাদাক বহুত বহুত ধন্যবাদ আমাক ইমানখিনি সহায় কৰাৰ বাবে থেংক ইউ আপোনালোকে আহি জনগোষ্ঠীটো যে উত্তৰণৰ কাৰণতে আহি ইয়াৰ পৰা নিয়াৰ কাৰণে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় বহুত বহুত ধন্যবাদ থেংক ইউ বীৰেন্দ্ৰাই ভিতৰত কৰি আছে শ্বুট আৰু মোৰ ভৰিটো পৰিলে পানী গমেই পোৱা নাই পানী চানী পৰি আছে আৰু আমি এতিয়া ইয়াৰ পৰা যাম আৰু দেখা পালে আপোনালোকে যিখিনি নীতি নিয়ম আছিলে এতিয়া প্ৰথম ছাগলী বলি হ'ব তাৰপিছত হাঁহ বলি হ'ব
অ'কে কাট এতিয়া এটা মেকিং কৰিবলগীয়া হ'ল কাৰণ আমি নীতিত দেখালোঁ এই দাদাই খুব সহায় কৰিলে আহক এই খাংটো লাগিবনে খাং নালাগে অঁ আহিছোঁ দিয়ক হৈ গ'ল সকলোলৈ বহুত বহুত ধন্যবাদ আজিৰ পৰা আমাৰ শ্বুটিং শেষ গতিকেলৈ পেক আপ দেই আজিৰ পৰা অ'কে বাই বাই